हेलो गाइस, आज এটা নতুন রেসিপি লইছি কচু লগত গাহৰি খাই থাকিব। এতিয়া আমি কচু আৰু পুদিনা একেলগে দি দিছোঁ। আদা নহৰু দি দিলোঁ। এতিয়া লৰাই ল'ম ভালকৈ। ৰেডি হৈ গ'ল কচুৰ লগত গাহৰি। এইটো হৈ গ'ল কচু গাহৰি ৰেচিপি লগত সৰু আলু গুটি ভাজি, সৰু মাছ আৰু পুদিনা চাটনি। আপোনালোকে বনাই খাব কচুৰ লগত গাহৰি, বিৰাটেই টেষ্টি হয়।